ঐ ছোৱালী, তোমাৰ নামটো জানিব পাৰিমনে? মোৰ নামটো তোমাক কিয় লাগে? তোমাক ভাল লাগে মোৰ, সেইকাৰণে সুধিছোঁ তোমাৰ নামটো। কাইলৈ আকৌ লগ পাম। ঐ শুনাচোন, কি হ'ল? সিদিনা যে তোমাৰ নামটো সুধিলোঁ নকলা যে কিয়? তোমাৰ একো কাম বন নাই নেকি? আৰু মোৰ নাম জানি তুমি কি কৰিবা? কাম নাই কাৰণেতো তোমাৰ পিছত দৌৰিছোঁ। মই কি তোমাক মোৰ পিছত দৌৰি থাকিব দিছোঁ নেকি? তুমি কি ইয়াতে পঢ়ি আছো নেকি? ইয়াতে পঢ়োঁ। তাতে তোমাৰ কি হ'ল? নাই নাই, একো হোৱা নাই। আজিৰ পৰা কলেজৰ আগতে ৰৈ থাকিম। তুমি মোক ভাল নাপালেও মইতো তোমাক সদায় চাই থাকিব পাৰিম। অলপ আগবাঢ়চোন। এতিয়াহে বুজিছোঁ তই অনুৰাগদাক বিচাৰি আছা। তাৰ নাম অনুৰাগ নেকি? তই তাক চিনি পোৱা? পাওঁ। অনুৰাগ দা এজন অনাথ আশ্ৰমত ডাঙৰ হোৱা ল'ৰা। তাৰ মাক দেউতাক সৰুতে ঢুকাইছিল। তাৰ নিজৰ বুলিবলৈ কোনো নাই, সেইবাবে সি হাঁহি ধেমালি কৰি থাকে। ব'লা এতিয়া ইয়াৰ পৰা যাওঁ। তাৰ নাম অনুৰাগ। মই তাক মিছাতে ভুল বুজি আছিলোঁ। তুমি মোক ভাল নাপালেও মইতো তোমাক সদায় চাই থাকিব পাৰিম। মাইনা, দাদা? কি চিন্তা কৰি আছা? নাই। কিবা প্ৰব্লেম হৈছে নেকি? নে কলেজত মন বহা নাই? নাই দাদা, এনে মনটো অলপ বেয়া লাগি আছে। আবেলি অলপ ফুৰিবলৈ যাম। মাইনা, তুমি ইয়াত কিহৰ খবৰ দিলা? মানে মোৰ ফ্ৰেণ্ড এজনীক দেখা পাইছোঁ। তুমি গৈ থকা, মই যাই আছোঁ। ঐ, তুমি ইমান দিন ক'ত আছিলা? তুমি দেখা নাই যে তোমাৰ ইমান দিন। তুমি জানিব বিচাৰিছা নেকি মই ইমান দিন ক'ত আছিলোঁ? শুনা তেন্তে, মই এজন অনাথ আশ্ৰমত ডাঙৰ হোৱা ল'ৰা। মই সৰু থাকোঁতে মা দেউতা ঢুকাইছিল। কেতিয়াও অকলশৰীয়া বুলি নক'বা। এতিয়াৰ পৰা মই আছোঁ তোমাৰ লগত। হয় নেকি? মইতো গমেই নাপাওঁ। আৰু এতিয়ালৈকে তোমাৰ নামটো জনাই নাই। মোৰ নাম প্ৰিয়ংকা। মোৰ নাম মুনু। তোমাৰ নাম ক'ব নালাগে, মই তোমাৰ সকলো কথা গম পাইছোঁ। তুমি কেনেকৈ গম পালা? মোৰ লগৰজনীয়ে সকলো কথাই কৈছে। এইবোৰ কথা জানি বুজি ভাল পাবা তুমি মোক। মই কেতিয়াও বিলিভ নকৰোঁ। চোৱা প্ৰিয়ংকা, মই এজন সাধাৰণ ল'ৰা আৰু লগতে এইবোৰ। অনুৰাগ, আজি নহয় গোটেই জীৱনটো তোমাৰ লগত থাকিব পাৰিম। লাভ ইউ টু। ঐ, এনেকৈ কথা পাতি থাকিবিনে? নম্বৰটো দিবা। লোৱা। 600321। ব'লা এতিয়া যাওঁ। ব'লা। ফোন কৰিম নে নকৰিম? কৰি দিওঁ দে। হেল্ল', কি কৰি আছা? নাই, এনেই আছোঁ। আবেলি তুমি ফ্ৰী আছা নেকি? ফ্ৰী আছোঁ। কিয় বা সুধিলা? কোৱাচোন। যদি তুমি ফ্ৰী আছা, আবেলি লগ কৰিব পাৰিবা নেকি? হ'ব দিয়া। ক'ত লগ কৰিবা?
আহা না প্লিজ। তুমি মোক প্ৰতিশ্ৰুতি দিয়া কেতিয়াও এৰি নাযাওঁ বুলি। তোমাক মই প্ৰতিশ্ৰুতি দিলোঁ তোমাৰ জীৱনৰ পৰা মই কেতিয়াও আঁতৰি নাযাওঁ।